हेलो गाइस वेलकम टू माय यूट्यूब चैनल কি খবৰ সকলো ভালে সকলো ভালে আছে তো কালি ভিডিওটো দেখিলেই যে আমি পালোহি বোমদিলা তো এটা আছো বোমদিলা ৰুমতে এইটো ৰুমটো আৰু ৰুমৰ বাহিৰৰ ভিউটো পানী মাৰি ল'ব পেছাব কৰা আছে এইটো বাহিৰৰ ভিউটো তাৰপিছত এতিয়া আজি কি কেনেকৈ হয় কৈ আছোঁ ব্ৰাছ চাছ কৰি ল'ম ভালকৈ লগ পাই আছোঁ ফাইনেলি এতিয়া বোমদিলাৰ পৰা ওলাব লৈছোঁ এতিয়া ক'ত যাওঁ কেনেকৈ যাওঁ গম নাপাওঁ এতিয়া দিৰাঙলৈকে যাওঁ তাৰপিছত কি হয় চাওঁ পাওঁগৈ নাপাওঁ এনেই আজি চেলাপাছ যোৱা প্লেনিং আছে চেলাপাছ পাই যাবলৈ আছোঁ আৰু কেনেকৈ কি হয় আজি ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাই থাকিব ভিডিঅ'টো চাই থাকক তেনেকৈ বিশেষকৈ একো নাই এতিয়া ব্ৰেকফাষ্টটো কৰি ল'মগৈ সেয়া আমি বাইকত বেগ চেক বান্ধি ৰেডি হৈ আছোঁ এইপিনে দুখনমান ৰেডি হৈছে আৰু দুজনমান ভিতৰত আছে এখন এয়া এতিয়া কিবা এটা খাই লওঁ তাৰপিছত গৈ আছোঁ দিৰাঙলৈকে তাৰপিছত দিৰাঙৰ পৰা চেলাপাছ যাম তাৰপিছত চাই থাকক কি হয় কি নহয় ইয়াত এতিয়া চবে ফিউলিং কৰিবলৈ লৈছে এইটো বোমদিলাৰ পৰা আহিয়ে ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প এটা আছে সেইটোতে চবে ফিউলিং কৰি লৈছে মই অলৰেডি কালিয়ে কৰি ল'লোঁ এয়া টেংকি ফুল কৰাই ল'লোঁ ইয়াৰ ভিউ চব এতিয়া ৰৈছোঁ ভাত খাবলৈ এইখন হোটেলতে ভাত খাম এতিয়া বেকচিটে থকাখন এয়া বাইকবোৰ লগাই দিছোঁ লাইনত এখন বাইক বাঢ়ি গ'ল এখন বাইক বাঢ়ি গ'ল এতিয়া বৰ্তমান 7খন বাইক আছে 1 2 3 4 5 6খন আৰু এখন বনাবলৈ গৈছে 7খন বাইক আৰু চবেই ভিতৰত বহিলেই খাবলৈ মই বহিমগৈ খাবলৈ আৰু দিৰাঙত ভাত খাই আহি এতিয়া গৈ আছোঁ চেলাপাছ তো 10 কিলোমিটাৰমান আহিছোঁ কামপুৰা অকোৱা পকোৱা ৰাস্তাটো আহিবলৈ বহুত হেৰি লাগে তো এতিয়া অলপ বোলো বাইকখনক ৰেষ্ট দি ল'ম ভাবিছোঁ এইখন পূৰা গৰম উঠি গৈছেগৈ তাৰপিছত এইটো ভিউ চাওক কি মজা ভিউ তো গাইছ আহি মজা ভিউ পইণ্ট এটা পাইছোঁ আপোনালোকক দেখুৱাই আছোঁ ভিউ পইণ্টটো কেনেকুৱা এইটো চাওক কেনেকুৱা লাগিছে
এইটো চাওক ভিউ জুম কৰি দেখুৱাই দিছোঁ এইয়া জুম কৰি এনেকুৱা তো সেইখন মোৰ বাচন্তী চেলাপাছ পোৱাগে নাই এতিয়ালৈকে গৈ আছো বগা হৈ আছে তো এয়া চক তলত গোটেই বগা ডাৱৰ গোটেই আৰু এটা বস্তু দেখো বৰফ অলপ অলপ পৰি আছে তো ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ বৰফ অলপ এয়া চাওক বৰফ এয়া চাওক বৰফ এয়া চাওক বৰফ এয়া বৰফ এয়া বৰফ এয়া বৰফ এয়া বৰফ এয়া বৰফ এয়া বৰফ আৰু অকণমান লৈ আহোঁ বৰফ এয়া চাওক বৰফ পুৰা পুৰা বৰফ বৰফ চাবলৈ আহিছোঁ চেলাপাছ পোৱাগে নাই এতিয়ালৈকে বগা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মজা মজা কৈছো নহয় চাওক তো আকৌ ওপৰলৈ গৈ আছোঁ চাই থাকক বাইকত যাওঁতে ভিডিঅ' কৰিব হোৱা নাই পোৱা নাই তাৰমানে পূৰা ঠাণ্ডা হাত তাৰমানে ৰঙা হৈ গৈছে তো ওপৰত গৈ লগ পাই আছোঁ বলক এয়া আকৌ অলপ দূৰ আহি আমি ৰৈছোঁহি হেলমেটটো খুলিবলৈ মনে নাই যোৱা আমি ক'ত আছোঁ আপোনালোকে চাওক ক'ত আছোঁ চাওক পূৰা ডাৱৰৰ ওপৰত আমাৰ ওপৰত ডাৱৰ নাই আৰু এইটোৱে ডাৱৰ চাওক আপুনি য'ত চাই হায়েষ্ট ডাৱৰ ইয়াতে আৰু ইয়াতকৈ ওপৰত ডাৱৰ নাই আৰু ইয়াৰ পৰা আছে চেলাপাছ 4 কিলোমিটাৰ আৰু 4 কিলোমিটাৰ পিছত চেলাপাছ পাই আছোঁ ফাইনেলি গাইজ চেলাপাছ পাই গ'লোহি ৱেলকাম টু টাৱাং চেলাপাছত মোৰ বাচন্তী খাৰা হৈ আছে চেলাপাছ তো পূৰা ঠাণ্ডা ক'ত আছোঁ আপোনালোকে ভাবিব নোৱাৰে পূৰা বৰফ হৈ আছে এতিয়া উঠি নাথাকোঁ দেৰি হৈ যাব ইয়াৰ পৰা লাহেকৈ গৈ থাকোঁ ডাইৰেক্ট টাউন গৈ আছোঁ বাই বাই তো চেলাপাছৰ বহুত দূৰ আহিলোঁ আহি পিনে অলপ ৰৈছোঁহি ক'ত ৰৈছোঁ সেইটো চাই লওক দেখিছে নাই পূৰা ইয়াত ওপৰৰ পৰা বৰফ আহি পূৰা গ্লেচিয়াৰ হেৰি হৈ গৈছে ব্লেক আইচ যি চুচুৰি গৈছে ৰে অলপ বৰফত আহি যদি বৰফে নুচুম কেনেকৈ হ'ব ইয়াৰ বৰফ ইমানে ঠাণ্ডা ৰাস্তাত বাইক চলাই থাকোঁতে ভিডিঅ' বনাবলৈকে নহয়
সেইকাৰণে যিমানবাৰ ৰওঁ সিমানবাৰে ভিডিঅ' বনাম। তো এতিয়া আমি গৈ আছোঁ টাউনলৈ আৰু 50+ কিলোমিটাৰ আছে। কিমান আছে সঠিককৈ নাজানো। অথনি চাওঁতে 62 আছিলে, এতিয়া বহুত দূৰ আহিলোঁ। চবে আমি ইয়াত ৰৈ আছোঁ। ইয়াত জুই ফুৱাবলৈ লৈছোঁ। ঠাণ্ডাত থাকিব পৰা নাই, ইমান ঠাণ্ডা। ইয়াত জুই জ্বলাবলৈ লৈছে আমাৰ চান্দাই। হাত ৰঙা হৈ আছে পুৰা। ইয়াত চবে ৰৈ আছে আৰু এইটো ভিউ চাওক, কি মজা ভিউ। যদি আপোনালোকে ভিডিঅ'টো মোৰ চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি দিব। বাই বাই। তো ফাইনেলি ৰুম আহি পাই গ'লোহি। তো এতিয়া লাগেজবোৰ খোলোঁ, তাৰপিছত ৰুমলৈ যাওঁ। লাগেজখিনি লৈ আহি আছোঁ ৰুমলৈ। আন্ধাৰ পোহৰ। তো এইটোৱে আমাৰ ৰুমটো। টাউনত আহি ইমান হেভি ৰুম নাই লোৱা, নৰ্মেল ৰুম এটাই লৈছোঁ, 4টা মানুহ শুব পৰাকৈ। তো গাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব। তো টাটা বাই বাই।